Hello everyone, welcome back to my channel Jhumpa Singh Aran. To get latest information, make sure you like, comment and subscribe to my channel. Ajir video ত মই আটাইৰে হৈতে মই আলোচনা কৰিম CTET ৰ syllabus আৰু এই ভিডিওটিত আপোনালোকে syllabusটোৰ লগতে এই কি কিতাপ ফলো কৰিব লাগে কেনেকৈ প্ৰিপাৰেচন কৰিব তাৰ সকলো টিপছ খিনি দিম। ইয়ালৈকে মই যিমান দূৰ ৰিসাৰ্চ কৰি পাইছো বহুত ভাল চেনেল কেইটামান পাইছো আৰু আপোনালোকক গুটেখিনি শেয়াৰ কৰিম। আৰু মই পাৰ্সোনালি যিমান বিলাকে পাস কৰিছে মোৰ ফ্ৰেন্ড সাৰ্কেলৰ হক বা মই চিনি পোৱা যিমানখিনি মানুহ আছে যোনে CTET অলৰেডি ক্লিয়াৰ কৰিছে তেওঁলোকক সুধিছো তেওঁলোকে ভাল কিতাপ কেইটামান সাজেষ্ট কৰিছে আৰু লগতে চেনেলও কৈছে আৰু কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে অকমান টিপছ দিছে সো সেইখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰো। কিতাপ কৰ পৰা লৈছো কোন চেনেলৰ পৰা লৈছো কি কিতাপ গুটেই শো কৰিম। সো বলক ভিডিওটো আৰম্ভ কৰো। ফাৰ্স্ট অফ অল ডিসকাস কৰিম যে আমাৰ সিলেবাস। তো CTET ৰ সিলেবাস আপুনি ডাইৰেক্ট CTET ৰ অফিচিয়েল ওয়েবসাইটত গৈ ইনফৰমেশন বুলেটিন চেক কৰিলে আপোনালোকে এইটো সিলেবাস দেখা পাব আৰু দুটা পেপাৰ 1 পেপাৰ 2 গুটেখিনি নিজৰ ইচ্ছামতে যোনটো আপুনি দিব বিচাৰিছে বা বহুত পেপাৰে যদি দিব বিচাৰিছে আপোনালোকে সিলেবাসটো চাব পাৰিব আৰু মই ইয়াৰ ওপৰত অলৰেডি ভিডিও বনাইছো হিন্দীত আৰু অসমীয়াত। এই কাৰণে সিলেবাসৰ লিংক দুটা মই ডেসক্ৰিপশন বক্সত দিম তাত আপোনালোকে নিজৰ ভাষা যোনটো সুবিধা হয় সেইটো মতে চাব পাৰিব কাৰণ দুটা পেপাৰৰে বহুত ডিটেইলছত আলোচনা কৰিব লাগিব সিলেবাসটো এনেকৈ 2 সেকেন্ডত ক'ব নোৱাৰি আৰু এতিয়া ধুনিয়াকৈ বুজাব গলে সিলেবাসটো এটা ওয়াৰ্ড আপোনালোকে বৰ হৈ যাব। এই পেপাৰ 1 এন্ড পেপাৰ 2 টো সিলেক্ট কৰা হয় যদি পেপাৰ 1 এন্ড পেপাৰ 2 দুটা এৰি দিব বিচাৰে যদি আপোনাৰ DLED এন্ড BEd দুটা কোৰ্সে কৰা আছে দেন আপুনি both the পেপাৰ এটেম্প কৰিব পাৰে কিন্তু মোৰ ধৰক মই BEd কৰিছো দ্যাটস ওয়াই মই অকল পেপাৰ 2 এ সিলেক্ট কৰিব পাৰিম আৰু পেপাৰ 1 2 যোনে দিব তেও DLED হয়তো কমপ্লিট কৰিছে বা DLED ত জয়েন কৰিছে তেও দিব পাৰিব আৰু সিলেবাস অলমোস্ট সেম হয় পেপাৰ 1 এন্ড পেপাৰ 2 ৰ কাৰণে। তো এজ এ হল 150 মাৰ্কসৰ আপোনাৰ CTET ৰ আপোনাৰ হে আহিব এক্সাম হ'ব আৰু এই এক্সামটো ক্লিয়াৰ কৰাৰ পাছত যেটো আপুনি মাৰ্কস পাব এই মাৰ্কসটোৰ বেসিছত আপোনাৰ মাৰ্কসটোৰ বেসিছত আপুনি কোনোবা এখন স্কুলত বা প্ৰাইভেটতে হওক আপুনি এপ্লাই কৰিব পাৰে ইয়াৰ পাছত কিন্তু সাৰ্টিফিকেট যিখন পাব আপুনি এইখনেই হেক আৰু দিব নোৱাৰে এনেকুৱা নহয় আপুনি আৰু এবাৰ দিব পাৰে নিজৰ মাৰ্কস ইনক্ৰিজ কৰাব পাৰে যদি এবাৰ কম আহিছে এটা মানে সিলেবাস ওয়াইজ কিতাপ নিকিনিলেও হয় আপুনি যদি মেইনলি CTP টো ভালকে পঢ়ে তাত ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ইজি হয় সব ইজি হয় ইজি বুলি ভাবি ওভাৰ কনফিডেন্ট হৈ থাকি একো নপঢ়িলে মানে মোৰ নিচিনা এটা বেয়া অৱস্থা হ'ব কাৰণ মোৰ এতিয়া বহুত এলা হৈ গৈছে ইজি পাৰিম দে এনেকৈ ভাবি থাকা যায় সো এনেকৈ আপোনালোকে নাভাবিব মোৰ দৰে ইজি হয় ইজি হয় কাৰণ আমি BEd অলপমান কনসেপ্ট এবোৰ অলপ ক্লিয়াৰ হৈয়ে আছে আমাৰ পাৰো আমি জানো কিন্তু ইমানো ইজি নহয় আমি যিবোৰ BEd ত আমি লং আনসাৰ্স লিখিছো MCQ নাহে তাত ভিতৰৰ পৰা এবোৰ মানে আহিব মানে তাত মানে এক্সাম মানে কোৱেশ্চন প্যাটাৰ্নটো এনেকৈ চেঞ্জ কৰি দিয়ে মানে টুইষ্ট আছে তাত আমি এনেকুৱা মানে BEd ত মানে আনসাৰ ৰাইটিং এনেকৈ নকৰো আমি MCQ নাপাও আমি ডাইৰেক্ট লং 16 মাৰ্কসৰ 20 মাৰ্কসৰ আনসাৰ লিখো 10 মাৰ্কসৰ আনসাৰ লিখো 15 মাৰ্কসৰ আনসাৰ লিখো সো MCQ ৰ কাৰণে পঢ়িব লগা হলে অলপ টেকনিকটো আমিও চেঞ্জ কৰিব লাগিব যেতিয়া আমি কিতাপখন পঢ়ো সো নিশ্চয় আপোনালোকে বুজি পাইছে আপোনালোকে ভাল এক্সামও দিছে নিশ্চয় ক্ৰেক কৰিছে সো যদি কিবা মই ক'বলৈ থাকি গল কমেন্টত জনাব আৰু নেক্সট ভিডিওত মই হেতু টপিকৰ ওপৰত ভিডিও বনাম আৰু যদি বহুত সিৰিয়াসলি একেবাৰে কিতাপ কিনিম বুলি ভাবিছে দেন কিনাটোও ভাল মই এটো বেয়া বুলি নকও কাৰণ এটো ইমানো টান এক্সাম এটা নহয় যদি আপুনি ইচ্ছা কৰে কিতাপ নিকিনাকেও দিব পাৰে কাৰণ মোৰ ফ্ৰেন্ড সাৰ্কেলৰ যিমানবোৰে পাস কৰিছে তেওঁলোকে কিতাপ নোহোৱাকৈ অকল BEd ৰ বুকস কেইখনমান পঢ়ি আৰু ইউটিউব চেনেল ফলো কৰি পাস কৰিছে বুলি কৈছে কোনকেটা চেনেল ফলো কৰিলে কিমান বেছি উপকৃত হ'ব আৰু কোনকেটা ইম্পৰ্টেন্ট চেনেল হয় মানে বহুত চেনেল পাব CTET ৰ ওপৰত হিন্দী সাবজেক্ট আসামিজ সাবজেক্ট ইংলিশ সাবজেক্ট ল্যাঙ্গুৱেজ পেপাৰৰ কাৰণে CTP ৰ কাৰণে বহুত ভাল চেনেল পাব আপোনালোকে মানে হাজাৰটা চেনেল আছে কিন্তু আপুনি কোনটো ফলো কৰিলে বেছি ভাল হ'ব অলৰেডি বহুতেই জানে সো মই তেওঁলোকৰ কাৰণে কোৱা নাই কিন্তু যিমানবোৰ ষ্টুডেন্টস আছে যোনে মোৰ দৰে ফাৰ্স্ট টাইম এটেম্প কৰিব তেওঁলোকৰ কাৰণে কৈছো ফাৰ্স্ট অফ অল মই ফলো কৰিছো বৰ্তমান ফলো কৰি আছো ফৰ আসামিজ সাবজেক্ট মেথড পেপাৰ ডিজিটেল আসাম বুলি এটা চেনেল আছে সবে জানে বহুত ভাল চেনেল হয় আৰু তাত আসামিজ সাবজেক্টৰ মেথড পেপাৰৰ ওপৰতো বহুতখিনি পেপাৰ সলভ কৰি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰো দি দিয়ে পল নাথ বুলি স্যাৰ এজন আছে তেও সেই ডিজিটেল আসাম চেনেলটো চলাই আৰু তেৱে সেই চেনেলত আসামিজ মেথড পেপাৰৰ বা আসামিজ আপোনাৰ CTET ৰ যিখিনি
ৰিলেটেড কুৱেশ্যন আনসাৰ আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনসাৰ আছে গোটেইখিনি সলভ কৰি দিয়ে আৰু ইম্পৰ্টেণ্ট টপিকছখিনিৰ ওপৰতো মানে আলোচনা কৰে সো সেইটো চেনেল আপোনালোকে আছামিছৰ কাৰণে ফলো কৰিব পাৰে আৰু ইংলিছ আৰু CDPৰ কাৰণে সকলোৱে জানে হিমাক্ষী সিং বুলি লেটছ লাৰ্ণ চেনেলটোৰ নাম সেই মেমজনীয়ে ক্লাছটো কৰায় আৰু গোটেইখিনি CDPৰ মই ইয়াতে স্ক্ৰীনশ্বট দি দিম কি আপোনালোকে পাব তেওঁৰ টেলিগ্ৰাম চেনেল এটা আছে তাৰ পৰা আপোনালোকে কিতাপখিনিও তেওঁৰ ৰিটেন নোটছ যিবোৰ থাকে ক্লাছৰ নোটছখিনিও আপোনালোকে ডাউনলোড কৰিব পাৰিব প্ৰায় ভাল মানে নোটছ তেওঁৰ পৰা পোৱা যায় আপোনালোকে স্ক্ৰীনত চাব পাৰিছে আৰু নেক্সট আপোনাৰ ইংলিছৰ কাৰণে কিতাপ কেইখনমানো মই আলোচনা কৰিম কিতাপ এখন ডাউনলোড কৰিব পাৰে আৰু এই লেটছ লাৰ্ণৰ মেমজনীয়ে এইকেইটা কিতাপ সাজেষ্ট কৰিছে পিয়াৰছনৰ কিতাপ বুলি বহু পুৰণা ভিডিঅ' এটিৰ পৰা মই পাইছোঁ তেওঁ সাজেষ্ট কৰিছে যে পিয়াৰছনৰ কিতাপবোৰ বহুত ভাল বুলি সো মই পিয়াৰছনৰ ইংলিছ ছ'চিয়েল ষ্টাডিজ CDP কিতাপসমূহ মই ডাউনলোড কৰি লৈছোঁ আৰু তাৰে পৰা টেলিগ্ৰাম চেনেলৰ পৰাই মই ছ'চিয়েল ষ্টাডিজৰ বহুতখিনি নোটছো পাইছোঁ সো যদিও মই একেৰাহে পঢ়ি যাব পৰা নাই কাৰণ ইমানখিনি নোটছ পাইছোঁ আৰু মোবাইলৰ পৰা পঢ়াটো ইমানো ইজি নহয় মানে বহুত বেছি ডিষ্ট্ৰেক্ট হৈ যোৱা যায় বেলেগ এপলৈ গুচি যোৱা যায় সো এইটো বহুত বেছি ডিষ্ট্ৰেকশ্যন আছে মোৰ আৰু যদি আপোনাৰ তেনেকুৱা একো প্ৰব্লেম নাই দেন আপুনি মোবাইলৰ পৰা পঢ়িব পাৰে আৰামছে বা লেপটপত আপোনালোকে স্ক্ৰীনটো ডাঙৰ কৰি মানে স্ক্ৰীনত শিফ্ট কৰি ল'ব পাৰে লেপটপত শিফ্ট মানে ডকুমেণ্টছখিনি লেপটপত লৈ ধুনীয়াকৈ পঢ়িব পাৰে আৰু মোবাইলৰ পৰা আঁতৰি থাকিব পাৰে আৰু নেক্সটটো হৈছে আপোনাৰ ইংলিছৰ কাৰণে আপোনালোকে ফলো কৰিব পাৰে আৰু দেন ছ'চিয়েল ষ্টাডিজৰ কাৰণেও চেনেল এটা আছে মেমৰ তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে CTETৰ যিটো অফিচিয়েল ৱেবছাইট হয় ইয়াত আপোনালোকে গৈ CTETৰ ইনফৰমেশ্যন বুলেটিন চাব পাৰে পাব্লিক নটিছখন চাব পাৰে যিহেতু 15 ডিচেম্বৰ কৰি দিছে ডেটটো আৰু যদি এটা জেগাত 15 ডিচেম্বৰ দিনাখন যদি এটা জেগাতে এটা চিটিতে যদি ফৰ এক্সাম্পল গুৱাহাটীত যদি মানে বহুত বেছি মানুহে এপ্লাই কৰিছে তেনেহ'লে সেই জেগাটোতে 15 ডিচেম্বৰৰ জেগাত 14 ডিচেম্বৰ দিনাখনো এটা এক্সাম পাতি দিব কাৰণ ইমানবোৰ ষ্টুডেণ্টক বেলেগ এটা ষ্টেটত বেলেগ এটা চিটিত এক্সাম চেণ্টাৰত শিফ্ট নকৰে এটা চেণ্টাৰতে তেওঁলোকক ৰাখিব আৰু দুটা শিফ্টত মানে ফাৰ্ষ্ট দিনাখন হৈ যাব 14 ডিচেম্বৰ আৰু 15 ডিচেম্বৰ নেক্সট দিনা এক্সাম কণ্ডাক্ট কৰা হ'ব এনেদৰে দুটা দিনত এক্সাম হৈ যাব ঠিক আছে ডিছকাছ কৰি লওঁ এবাৰ যে এলিজিবিলিটি যদি কোনোবা BEd কমপ্লিট কৰিছে বা DLEd কমপ্লিট কৰিছে তেওঁলোকে দিব পাৰিব এনেকুৱা নহয় BEdত যদি আপুনি কালিও এডমিশ্যন লৈছে দেন আজি আপোনালোকে এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰে CTETৰ কাৰণে এপ্লাই কৰিব পাৰে DLতো সেম যিকোনো আপুনি টিচাৰ ট্ৰেইনিং NCERT ৰেকগনাইজ টিচাৰ ট্ৰেইনিং যদি কোৰ্স কিবা এটা প্ৰগ্ৰামত এনৰোল কৰিছে আপুনি এডমিশ্যন লৈছে আপোনাৰ কোনো ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব এক্সাম ফৰ্ম ফিল আপ হোৱা পাছত এপ্লাই কৰিব পাৰিব ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ কমপ্লিট হোৱাৰ পাছত কৰিব এনেকুৱা ধৰণৰ কথা নাই ডাইৰেক্ট আপোনালোকে যেতিয়াই মানে আপোনালোকে এডমিশ্যন লয় তাৰ পিছতে এপ্লাই কৰিব পাৰে এই পেপাৰ 1 এণ্ড পেপাৰ 2 টো সিলেক্ট কৰা হয় যদি পেপাৰ 1 এণ্ড পেপাৰ 2 দুটা দিব বিচাৰে যদি আপোনাৰ DLEd এণ্ড BEd দুটা কোৰ্সে কৰা আছে দেন আপুনি both the পেপাৰ এটেম্প কৰিব পাৰে কিন্তু মোৰ ধৰক মই BEd কৰিছো দ্যাটছ ওয়াই মই অকল পেপাৰ 2 এ সিলেক্ট কৰিব পাৰিম আৰু পেপাৰ 1 টো যোনে দিব তেওঁ DLEd হয়তো কমপ্লিট কৰিছে বা DLEdত জয়েন কৰিছে তেওঁ দিব পাৰিব আৰু তেনেকে ফিজটো তেনেকে কম বেছি হয় দুটা পেপাৰ দিলে জেনাৰেলৰ কাৰণে 1200 আৰু এটা দিলে 1000 তেনেকে 500 SC ST OBC সকলৰ কাৰণে আৰু 600 ফৰ both the papers ঠিক আছে কুৱেশ্যন পেপাৰ কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে আপুনি নিজে CTET অফিচিয়েল ৱেবছাইটত গৈ তললৈকে স্ক্ৰল কৰি আহি থাকিব দেন আপুনি কুৱেশ্যন পেপাৰ বুলি অপশ্যনটোত ক্লিক কৰিলে ইয়াত বহুত অপশ্যন আহিব কোনটো চনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লাগে কোনটো বছৰৰ 2013 14 15 এনেকৈ 19 20 21 22 23 24 বহুত আছে ঢেৰ থাকে তো নিজে সিলেক্ট কৰি ল'ব আপোনাক কোনটো লাগে ধৰক মই ফৰ এক্সাম্পল 2022 চনৰ ডিসেম্বৰটো টিক কৰিছো ক্লিক কৰাৰ লগে লগে ইয়াতে জিপ ফাইলটো আহে তো জিপ ফাইলটো মানে এটা নাহে তাতে বহুতখিনি ফাইল সব মানে ভাষাৰ হওক সব পেপাৰৰে একেলগে থাকে ঠিক আছে ফৰ এক্সাম্পল আপোনাক মই দেখাই দিছো ইয়াতে চাওক 11 জানুৱাৰী 2023 টো ইয়াত মানে ফাৰ্স্ট পেপাৰ 1 ৰো পাব আৰু পেপাৰ 2 ৰো পাব ঠিক আছে
আৰু তাৰ পিছত ভাষা লৈও কথা আছে যোনে ল্যাঙ্গুৱেজ 1ত ইংলিশ লৈছে হিন্দী লৈছে আসামিজ লৈছে বেংগলী লৈছে কানাডা লৈছে তামিল লৈছে মালায়ালাম লৈছে নেপালী লৈছে উৰিষ্যা লৈছে সংস্কৃত পাঞ্জাবী যিকোনো ল্যাঙ্গুৱেজৰে নলক কিয়নো প্লাস ম্যাথছ আৰু সায়েন্স টকাখিনিৰ কাৰণে বেলেগকে পেপাৰ এইটো চাব পাৰে সোশ্যাল সায়েন্সৰ ল্যাঙ্গুৱেজ 1 যদি উৰ্দু লৈছে তেনেহলে এইটো পেপাৰটা মানে ইউজ কৰিব পাৰিব আইডিয়া ল'ব পাৰিব তেনেকৈ গোটেইখিনি জি ফাইলটোত ভৰোৱা থাকে তো আপোনাৰ যোনটো ইম্পৰ্টেন্ট হয় সেইখিনি ফাইল নিজে সেভ কৰি ৰাখি বাকিখিনি পিছত ডিলিট কৰি দিব কাৰণ তাৰ বাহিৰে বেলেগ অপচন নাই আপুনি এটা নিজৰ ফাইলটো চুজ কৰিব নোৱাৰে জিপ ফাইলত গৈ মানে ডাইৰেক্ট এনেকা অপচন নাই কিন্তু বেলেগ সনৰ আপুনি পুৰণা বাকি সনখিনি যদি দেখা পায় তলৰ ফালে আহিলে দেখিব বাকিখিনি অপচন আছে নিজে সিলেক্ট কৰিব পাৰি যেনেকৈ আসামিজ মুখ হেই লাগে আসামিজ পেপাৰটো লাগে ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 ৰ কাৰণে তেনেহলে মই সিডিপিৰ লগতে সোশ্যাল সায়েন্সৰ লগতে ল্যাঙ্গুৱেজ পেপাৰ আসামিজৰ খিনিও মই ডাউনলোড কৰিব পাৰিম উইদাউট কোচিং নিজে সেলফ স্টাডি কৰি পঢ়ি আছো আৰু কিতাপ মই একো কিনা নাই যিখিনি বিএডৰ বুকস আছে সেইখিনিয়ে ফলো কৰিম লগতে কোন কেখন কিতাপ বিএডৰ কিতাপ ক'বলৈ গ'লে দুটা বছৰত বহুখিনি কিতাপে হয় syllabus হৈ চাব গ'লে আপোনালোক কোনখিনি ফলো কৰিব লাগে সেইখিনিও আপোনালোকক কৈ দিম CTET পেপাৰ 1 পেপাৰ 2 ৰ কাৰণে বিএড ফাৰ্ষ্ট ইয়াৰৰ যদি আপোনাৰ তাত কিতাপখিনি আছে পেপাৰ 1 ডেভেলপমেন্টাল সাইকোলজি পেপাৰ 4 ল্যাঙ্গুৱেজ এণ্ড কাৰিকুলাম ট্ৰানজেকচন তাৰ পিছত মেথড পেপাৰ যিমানবোৰ আছিল ইংলিশ সায়েন্স হিষ্ট্ৰী আসামিজ বেংগলী হিন্দী বড়ো সোশ্যাল সায়েন্স ম্যাথমেটিক্স জিওগ্ৰাফি সংস্কৃত ইয়াৰে মাজৰ পৰা আপোনালোকৰ ল্যাঙ্গুৱেজ পেপাৰবোৰতো হেল্প হ'বই প্লাস আপোনাৰ CTETৰ যিবিলাক পেপাৰ 1 পেপাৰ 2 ৰ কাৰণে বহুত CDPৰ কাৰণেও হেল্প হৈ যাব পেপাৰ 8 জেন্ডাৰ ইস্যুজ পেপাৰ 11 ইনক্লুজন এডুকেশ্যন পেপাৰ 13 এনভায়ৰনমেন্টাল এডুকেশ্যন এই গোটেইখিনি এনভায়ৰনমেন্ট পেপাৰৰ কাৰণে লাগিলেই হওক বা আপোনাৰ CTETৰ পেপাৰ 1 পেপাৰ 2 CDPৰ কাৰণে যিবোৰ ইম্পৰ্টেন্ট কনসেপ্ট হয় এইখিনি কিতাপ পঢ়িলেই পাই যাব syllabus wise books খিনিও আপোনালোকে ক'ত পাব যদি আপুনি কিনিছে বহুত ভাল কথা যদি কিনা নাই এতিয়ালৈকে আপোনালোকে যদি কিনিব বিচৰা নাই তেনেহলেও মই এটা টিপস দিব পাৰিম আপোনালোক ডাউনলোড কৰিব লাগিব টেলিগ্ৰাম এপত কেইটামান চেনেল আছে সাৰ্চ কৰিলে আপুনি তাৰ পৰা ধুনীয়াকৈ কিতাপবোৰৰ PDF ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব CDP মানে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ কাৰণে CTETৰ পেপাৰ 1 পেপাৰ 2 দুটাই কভাৰ হোৱাকে এইটো কিতাপ মই পালো পিয়াৰছনৰ সন্দীপ কুমাৰে লিখা আৰু এই কিতাপখন সাজেষ্ট কৰিছে হিমানশী সিং মেমে লেটস লাৰ্ণৰ মেমজনীয়ে সাজেষ্ট কৰিছে আৰু তেওঁ সেই কিতাপবোৰ পাব কাৰণে এই গুটেইখিনি পিয়াৰছনৰ কিতাপবোৰ যিবোৰ মই আপোনাক স্ক্ৰিনত দেখুৱাইছো আপুনি টেলিগ্ৰাম এপটো ডাউনলোড কৰিব লাগিব তাত গৈ সাৰ্চ বাৰত সাৰ্চ কৰিলেই হল কিতাপবিলাকৰ নামৰ হৈতে আপোনালোকে পাই যাব তেনেকৈ মই নেক্সট কিতাপখনো ডাউনলোড কৰিছো এখনৰ নাম হৈছে CTET Social Sciences and Pedagogy এইটো মই পেপাৰ 2 ৰ কাৰণে লৈছো কাৰণ পেপাৰ 1 টো মই দিব নোৱাৰিম পেপাৰ 2 মই দিব পাৰিম দ্যাটস ওয়াই মই সোশ্যাল সায়েন্স সিলেক্ট কৰি মই এটো ডাউনলোড কৰিছো তেনেকৈ আপুনি নিজৰ কাৰণে ম্যাথছ এণ্ড সায়েন্স এনভায়ৰনমেন্টাল সায়েন্স হেবোৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব মই যেনেকৈ কৈছো টেলিগ্ৰামত যাব জাস্ট নামটো সাৰ্চ কৰিব CTET EVS book CTET maths book PDF এনেকৈ মাৰি দিব CTET Social Science Book PDF তাৰ পাছত মই হিমানশী সিং মেমৰ পৰাই এই ফ্ৰী নোটছখন এই নোটছৰ PDF খন ডাউনলোড কৰিছো আৰু ইয়াত বহুখিনি ইম্পৰ্টেন্ট আপোনাৰ সাইকোলজিক্যাল কিছুমান কনসেপ্ট আছে হেবোৰ ইয়াত ডিটেইলছত বুজাই দিছে আপুনি চাব পাৰিব স্ক্ৰিনত তেনেকৈ আপোনালোকে অকল এইটো টপিক নহয় বহুত টপিক আছে তাত বহুত কোৱেশ্চন আনসাৰ কুইজও পোৱা যায় বহুতে অলৰেডি চেনেলটো তেওঁৰ বহুতে সাবস্ক্ৰাইবও কৰিছে সেই কাৰণে আপোনালোকে গৈ এনেকৈ বাকি কিতাপবোৰ নিজৰ ইচ্ছামতে ডাউনলোড কৰিব পাৰিব মই ল্যাঙ্গুৱেজ 2ত ইংলিশ লম দ্যাটস ওয়াই পিয়াৰছনৰ এখন কিতাপ ডাউনলোড কৰিছো আৰু মই চেক কৰি চাইছো বহুখিনি syllabus wise মিলে দ্যাটস ওয়াই ইয়াৰ পৰা যদি পঢ়ো তেতিয়া বহুত ফায়দা হ'ব আৰু যদি নপঢ়ো আপোনালোকে গম পাই কি হ'ব তেনেকৈ যিমানবোৰে কিতাপ নিকিনাকৈ ডাউনলোড কৰিব বিচাৰিছে টেলিগ্ৰাম এপটো ডাউনলোড কৰি ল'ব মই জাস্ট ফৰ এক্সাম্পল দেখুৱাই দিছো কেনেকৈ ডাউনলোড কৰিব লাগে আৰু এইবোৰ ফেক নহয় অকল মই কভাৰ পেজ দেখুৱা নাই তাৰ ভিতৰত কি আছে হসাকে এই কিতাপখন ডাউনলোড কৰিলে বস্তুখিনি পাবনে নাই সেই কাৰণে মই আপোনাক স্ক্ৰিনত দেখুৱাই দিছো যদিও ভিডিওটো লম্বা হয় আপোনালোকে প্ৰুফ হিচাপে এটো চাব পাৰে দেন আপোনাৰ আসামিছৰ কাৰণে এই যে মই দেখুৱাই দিছো গুটেইখিনি কোৱেশ্চন ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ৰ কাৰণে যিবোৰ আহিছে এইখিনিৰ কাৰণে মই ডাইৰেক্ট আসামিছৰ কোৱেশ্চন পেপাৰ ডাউনলোড কৰিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ CTETৰ ৱেবসাইটৰ পৰা আৰু এইখিনিৰ কাৰণে মই চেনেলটো অকল ফলো কৰিম ডিজিটেল আসামৰ কাৰণ মই সেই আসামিছৰ কিতাপ এখন বিচাৰি পোৱা নাই আৰু সেই কিতাপৰ কাৰণে মেথড পেপাৰটো ফলো কৰিম বিএড ফাৰ্ষ্ট ইয়াৰৰ
তেনেকৈ আপোনালোকে নিজৰ BEd ফাৰ্ষ্ট ইয়াৰৰ ফ'ল' কৰিব পাৰে মেথছৰ পেপাৰখন তাত আপোনালোকে পেডাগজিৰ অলপমান হেল্প পাব আৰু মই দেখুৱাই দিয়াৰ কাৰণে অকল এইকেইটাহে ল'ব লাগিব পিয়াৰছনৰ বুক এনেকুৱা নহয় পিয়াৰছনৰ মই লৈছোঁ কাৰণ লেটছ লাৰ্ণৰ মেমজনী কোৱা কাৰণে তো আপোনালোকে বেলেগ চাৰ্চ কৰিলেও পাব লেটছ লাৰ্ণ বুলি নহয় এনে যিকোনো চিটেটৰ কিতাপ চাৰ্চ কৰিলে PDF-টো লাষ্টত অকল ৱৰ্ডটো লগাই দিব দেন আপুনি ল'ব পাৰিব যেনেকৈ মই চাওক যি 2020ৰ পাব্লিকেশ্যনৰ কিতাপখন লৈছোঁ একেই সেম পিয়াৰছনৰে হয় সন্দীপ কুমাৰে লিখাই হয় তো এইটো আপোনাৰ নিউ পাব্লিকেশ্যনৰো আহি যায় কেতিয়াবা বহুত ভাল কিতাপো টেলিগ্ৰাম চেনেলত ডাউনলোড কৰিব পাৰি সো নিজে অলপমান সাৰ্চ কৰি চাই যাব আৰু ইয়াত ইম্পৰ্টেন্ট টপিক যিবোৰ মই আপোনালোকক সিলেবাছত অলৰেডি কৈছোঁ চাওক ইয়াত ধুনীয়াকৈ বস্তুবিলাক পুৰা মানে কভাৰ কৰিছে ডেভেলপমেন্ট ষ্টেজখিনি সোশ্যালাইজেশ্যন প্ৰগ্ৰেছিভ এডুকেশ্যন ডেভেলপমেন্ট লেংগুৱেজ এণ্ড থট এইবোৰটো ডাইৰেক্ট চিটেটৰ সিলেবাছ হয়নে নহয় তো সেইখিনি বস্তু ইয়াত মই দেখি মোৰ ভাল লাগিছে কাৰণ কিতাপবোৰ যদিও মই অলৰেডি পঢ়িছোঁ আমাৰ BEdৰ তথাপিও ইয়াত মানে থুলমূলকৈ হ'লেও বহুখিনি বস্তু এক্সপ্লেইন কৰা আছে CTETৰ কাৰণে পঢ়িবৰ কাৰণে দিয়া আছে চাওক লাৰ্নিং এণ্ড মটিভেশ্যন দেন অল্টাৰনেটিভ কনচেপশ্যনছ বেলেগ যিবোৰ ইম্পৰ্টেণ্ট টপিকছ সেইখিনিও ইয়াত পাব সো আজিলৈ ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মোৰ চেনেলটো গ্ৰ' হ'ব লাগে মনিটাইজ হ'ব লাগে এই চেনেলটো আৰু বহুত চেষ্টা কৰি আছোঁ ভিডিঅ' বেছি দিব নোৱাৰোঁ আৰু অসমীয়াত ভিডিঅ' দিলেহে মানে বহুতে ভাল পায় সেইকাৰণে মানে মই এইটো ভিডিঅ'টো অসমীয়াতে বনাইছোঁ হিন্দীত বনালে মানে যদিও মোৰ ছাবস্ক্ৰাইবাৰ তাত বেছি আছে মেইন চেনেলত কিন্তু মানে মানুহখিনিয়ে অসমীয়াত বনালে ভাল পায় আৰু হিন্দীত বনালে ইমান এটা পচন্দ নকৰে সো মই ভাবিছোঁ ইনফৰমেশ্যন ভিডিঅ' কিছুমান মই ইয়াতে শ্বেয়াৰ কৰিম নিজৰ থটছখিনিও ইয়াতে শ্বেয়াৰ কৰিম আকৌ লগ পাম নতুন ভিডিঅ'ত আনটিল দেন ষ্টে ছেফ ষ্টে হেল্ডি ষ্টে টিউন ফৰ নেক্সট ভিডিঅ' বাই like share and subscribe to my channel and thank you so much for watching till the end bye